গুড মৰ্নিং এভৰিৱান নমস্কাৰ মই মিজানুৰ এটা নতুন ভিডিঅ'ৰ সৈতে আজি একচুৱেলি ছানডে হয় উইক অফ আছিল আপোনাৰ আৰু মোৰ লগৰ এজন হয় একচুৱেলি লগৰজন হ'ল এইজন আমাৰ জাকিৰ হুছেইন অসমৰ হয় নগাঁৱৰ হয় সি ইয়াতে কিমান বছৰ হ'ল ইয়াতে 3 বছৰ 3.5 বছৰ হ'ল সি ডুবাইত বৰ্তমান ইয়াতে জব কৰি আছে চ' যোৱাকালি ৰাতি আহিছিল আমাৰ ৰুমতে আহিল আমি সকলো খোৱা লোৱা কৰি পেলাই একেলগে থাকিলোঁ আমি আৰু বৰ্তমান সি যাব ওলাইছে তাৰ যিহেতু অহাকালি ডিউটি আছে সি যিটো লোকেশ্যন থাকে সেইটো আপোনাৰ ডুবাই সোণাপুৰ হয় আৰু যিখন মই বৰ্তমান ইণ্টাৰনেশ্যনেল চিটি আছোঁ এইখন আপোনালোকৰ ইণ্টাৰনেশ্যনেল চিটি অলৰেডি আপোনালোকক দেখাইছিলোঁ মই জাষ্ট এইটো ভিডিঅ' এইটো বাবে বনালোঁ কি মোৰ যিটো এক্সপিৰিয়েঞ্চ হয় মোতকৈ বেছি এক্সপিৰিয়েঞ্চ জাকিৰৰ আছে যিহেতু জাকিৰে ইয়াতে অলৰেডি 3.5 বছৰতে জব কৰি আছে তো মই ভাবিলোঁ কি আপোনালোকক অলপমান জাকিৰৰ এক্সপিৰিয়েঞ্চৰ বিষয়ে জনাওঁ সি কেনেকৈ ইয়াতে আহিছিল কেনেধৰণে জব পালে চ' জাকিৰ প্ৰথম কথাটো হ'ল কি কেনেকুৱা ধৰণৰ ডুবাইত এক্সপিৰিয়েঞ্চ কেনেকুৱা ধৰণৰ ডুবাইত তুমি আহিলা তো সেইটো বিষয়ে অলপমান জনালে ভাল গুড মৰ্নিং গাইজ এক্সপিৰিয়েঞ্চ মানে মই ইয়াত এজেণ্ট থ্ৰু আহিছিলোঁ এজেণ্ট থ্ৰু অহাটো চলে কিন্তু 100% এজেণ্ট থ্ৰু কাৰেক্ট নহয় যদি আহিব বিচাৰা তেতিয়াহ'লে ভিজিটত অহা বেছি ভাল বাট নিজৰ অলপ এক্সপেঞ্চ এফৰ্ট লগত লৈ আহিবা 2 মাহ যাতে ছাৰ্ভাইভ কৰিব পাৰা আৰু অহাৰ পিছত অলপ হাৰ্ড ৱৰ্ক কৰিলে ষ্ট্ৰাগল কৰিলে 100% তুমি জব ভাল পাই যাবা আৰু যিটো আমাৰ অসম বা ইণ্ডিয়া যিটো এক্সপিৰিয়েঞ্চ থাকে সেই এক্সপিৰিয়েঞ্চ লৈ ইয়াত কোনো হেৰি কৰি নাহিবা যে এইটো এক্সপিৰিয়েঞ্চতে জব পাম যদি আহা ফাৰ্ষ্ট যিকোনো এটা সৰু সুৰা কাম যদিও পোৱা সোমাই যাবা সোমোৱাৰ পিছত তাৰপিছত ষ্টেপ বাই ষ্টেপ তোমাক অপৰচুনিটি পাই থাকিবা আৰু আজিকালি ইয়াততো প্ৰভিশ্যন ল 3 মান্থ হৈ গ'ল আগত 6 মান্থ আছিলে 6 মাহ আছিলে আজিকালি 3 মাহ হ'ল তো 3 মাহ পিছত তুমি জাম্প কৰিব লাগিব জাম্প মিনছ তুমি যদি কিবা বেটাৰ অপশ্যন পালা ৰেজিগ্নেশ্যন দি তুমি আগলৈ ওলাই যাব পাৰিবা আৰু আছে জব আছে নথকা নহয় কিন্তু অলপ ষ্ট্ৰাগল কৰিব লাগিব জাকিৰ যেতিয়া ষ্টাৰ্টিং কোনটো চনত আহিছিলে ইয়াতে মই 2021ত আহিছোঁ 21ত তো যিটো এজেণ্টৰ থ্ৰু দি আহিছিলে তো এজেণ্টক কিমান পে'মেণ্ট কৰিব লগা হৈছিল কেনেকুৱা আছিল তেতিয়া 1,10,1,10,000 পে'মেণ্ট কৰিছিলোঁ আৰু এজেণ্ট থ্ৰু তাৰপিছত মানে 6 মান্থমান জব দিয়া নাছিলে 6 মান্থমান সিহঁতি নিজৰ হেৰিত ৰাখি থৈছিলে কাম দিম বুলি সেইটো কাম কৰি মই 1.5 বছৰমান কণ্টিনিউ কৰিলোঁ তাৰপিছত মই বেলেগ অপৰচুনিটি পাইছোঁ তাৰপিছত মই তাৰপৰা জাম্প কৰিলোঁ আৰু এতিয়া যিটো 1,10,000 টকা হেৰিক দিছিলা এজেণ্টক দিছিলা তাৰ বাহিৰেও মই এটা কথা সুধি আছোঁ কেপিটেল কিমানমান হাতত লৈ আহিছিলা তেতিয়া মইতো ধৰা না তেতিয়া আমাৰ হেৰি কাৰেঞ্চিৰ ওপৰত ডিপেণ্ড আছিলে ন এতিয়াতো কাৰেঞ্চি আমাৰ ইয়াত হাই হৈ গ'ল আমাৰ তাত এতিয়া মই যেতিয়া আহিছিলোঁ তেতিয়া 21 মান আছিলে 21 আছিল এতিয়াতো 23 হৈ গ'ল চ' ইয়াত এতিয়া এক্সপেঞ্চ অলপমান বাঢ়িছে অ'কে তো নিয়াৰলি তুমি নাই বুলি ক'লেও 2,000 দিৰহাম মান হাতত লৈ আহিবা 2,000 দিৰহাম মিনছ আমাৰ ইণ্ডিয়ান কাৰেঞ্চি নিয়াৰলি 50,000 অ'কে 50,000 মান হাতত লৈ আহিবা তোমাৰ 2 মান্থছ ইজিলি বাছ ফেয়াৰ ৰুম ফেয়াৰ ফুড একমডেশ্যন চব তাতে ইনক্লুড হৈ যাব পকেট খৰচো চলি যাব তোমাৰ 2,000 দিৰহামত তোমাৰ 2 মান্থছ ৰিলেক্সলি তুমি ছাৰ্ভাইভ কৰিব পাৰিবা চ' তোমাৰ মতে ভিজিট ভিজা অহাটো বেটাৰ হয় ইয়া এজেণ্টৰ থ্ৰু দি অহাটো বেছি বেটাৰ হয় মিজানুৰ এতিয়া ডিপেণ্ডছ অন ইয়'ৰ অ'ন কি ক'ম এফৰ্ট তুমি এতিয়া যিমান এফৰ্ট দিবা সিমান সোনকালে তুমি জব পাবা আৰু যদি তুমি ভাবা যে নাই আহি পেলাই বহি আছোঁ মোক জব আহি ৰুমত দিব নাই ভাই ইয়াৰ এটা জব ওলালে বহুত মানুহ আছে অল অভাৰ কাণ্ট্ৰিৰ মানুহ আছে চ' চবেই কম্পিটিশ্যন ডেফিনেটলি চ' মোৰ ফালৰ পৰা তুমি অহাৰ লগে লগে এদিন বা দুদিন তুমি ৰেষ্ট কৰা দেন তুমি নিজৰ CV প্ৰিপেয়াৰ কৰি পেলাই য'ত তোমাৰ ভাল লাগে CVখন অসমৰ পৰা বনাই অনা ভাল নাই ইয়াত আহি বনোৱা ভাল 10-15 দিৰহাম ওচৰত তোমাৰ CV ৰেডি হৈ যাব অ'কে বাট ইয়াতে যিকোনো এখন পেজ তুমি যদি প্ৰিণ্ট আউট কৰা 1 দিৰহাম কৰি আহে 1 দিৰহাম তো ডেফিনেটলি মোৰ মতে তাতে বনাই অনাটো বেটাৰ হয় কাৰণ যিহেতু মই তাৰ পৰাই বনাই আনিছিলোঁ মানে এতিয়া সেইটো চবৰে নিজৰ হেৰি আৰু অ'কে এতিয়া কাৰ কেনেকুৱা অভিজ্ঞতা বা কিমানটো হেৰি IQ লেভেলটো কিমান বেছি সেইটো হিচাপত ডিপেণ্ড কৰে তো মোৰ মতে
ইয়াত আহি পেলাই বনোৱাটো বেছি বেটাৰ। ঠিক আছে। আৰু তোমাক এইটো সুধি আছিলোঁ কি যদি তেওঁলোকে তেওঁলোকৰ যিটো এক্সপিৰিয়েঞ্চ হয়, যিটো ইণ্ডিয়াৰ যিটো এক্সপিৰিয়েঞ্চ হয় বা অসমৰ যিবোৰ এক্সপিৰিয়েঞ্চ হয়, এই এক্সপিৰিয়েঞ্চবোৰ ইয়াতে ইউজ হয় নাই, সেইটো এক্সপিৰিয়েঞ্চ ভেলু না বুলি ক'ব পাৰি। যদি তুমি ভাল এডুকেটেড লাইক কম্পিউটাৰ চায়েন্স তেনেকুৱা যদি হাই ৰেংকত গুচি যোৱা তেতিয়াহ'লে তাৰ এক্সপিৰিয়েঞ্চ ইয়াত অলপমান হেৰি কৰে। বাট নৰ্মেল এক্সপিৰিয়েঞ্চ আমাৰ ইণ্ডিয়াৰ কোনো ভেলু নাইকিয়া। আমাৰ তাত যদি তুমি টেলি কৰি আহা, ইয়াৰ টেলি কোনো ভেলু নিদিয়ে। ইয়াত যেতিয়ালৈকে তুমি ভেট নিশিকা তেতিয়ালৈকে কোনো কাম নাই। আৰু যদি তুমি ভাবা ইয়াত আহিলে টেলি কৰিবা, জব একাউণ্ট জব কৰিবা, তেতিয়াহ'লে তাত তুমি ভেটটো শিকি অহা বেছি বেটাৰ। তাৰে ভেটটো শিকি অহা বেছি VAT ইয়াত ভেট চলে ডেফিনেটলি। তো ইয়াত GST CGST টেক্সৰ কোনো হেৰি নাই ইয়াতে বাৰু। ইয়াত খালি ভেট চলে। যদি ভেট কোৰ্চটো যদি নিজে কৰি আহিব পাৰা তাৰপৰা বাই অনলাইন, দেন তোমাৰ কাৰণে বেছি বেটাৰ। তুমি ছাডেন টাইম ইয়াত জব পাই যাবা। ঠিক আছে। বেছিক জবৰ ক্ষেত্ৰত যদি মই সুধোঁ, ইয়াতে কেনেকুৱা ধৰণৰ বেছিক জব ষ্টাৰ্ট হয়, মানে কেনেকুৱা ধৰণৰ? বেছিক জব মানে ধৰা তুমি লাইক আইচক্ৰীম শ্বপেই হওক বা লিটিল বিট বাৰ্গাৰ শ্বপ, লাইক বিগিনিং এজ এ বিগিনাৰ। বিগিনাৰ। অ'কে। আৰু কেনেকুৱা ধৰণৰ মানে ভেকেঞ্চি হ'ল ওলাই ইয়াতে কেনেকুৱা ধৰণৰ? ভেকেঞ্চি তেনেকুৱা তোমাক কোনো অপৰচুনিটি নিদিয়ে। তুমি নিজে মাৰ্কেটত ওলাই যাব লাগিব, নিজে গৈ উপজাচি দিব লাগিব ছাৰ যে ভেকেঞ্চি আছে যদি এইটো মোৰ হেৰি ৰাখক। আৰু মোৰ মতে ছাবৱে কিছুমান এনেকুৱা শ্বপ আছে, তাত গ'লে তুমি CV দিবা, 100% তোমাক কল কৰিব। বাট ফাৰ্ষ্ট মোৰ হিচাপত ফাৰ্ষ্ট তুমি ভৰি সোমোৱাটো বেছি বেটাৰ। তাৰপিছত তুমি নিজে অট'মেটিকলি তোমাৰ চব লাইন ওলাই আহিব। তুমি মানুহ ফেচ কৰিবা, কাষ্টমাৰ ফেচ কৰিবা, পাব্লিক পিপুলছৰ লগত তোমাৰ যেতিয়া কমিউনিকেশ্যন ভাল হ'ব, তেতিয়া অট'মেটিকলি সন্মুখৰ পৰা তোমাক ক'ব অমুকত ভেকেঞ্চি আছে, গৈ CV ড্ৰপ কৰি থৈ আহা। চ' তেনেকুৱা আৰু। তোমাৰ ষ্ট্ৰাগল কেনেকুৱা আছিল ইয়াতে? তোমাৰ ভাই ষ্ট্ৰাগলটো কৰিব লাগিব, ষ্ট্ৰাগল নকৰিলে নহ'ব। কাৰণ যিহেতু আমাৰ তাৰে ৱেডাৰ ইয়াৰে ৱেডাৰ মাজত বহুত ডিফাৰেঞ্চ আছে। বহুত ডিফাৰেঞ্চ। সেইটো কাৰণে মই ষ্ট্ৰাগল। আৰু মোৰ ফালৰ পৰা এটা এডভাইচ যে যদি আহা প্লেন কৰা তেতিয়াহ'লে উইণ্টাৰ ছিজনত এণ্টাৰ বৰ্তমান ষ্টাৰ্ট হৈছে যিহেতু উইণ্টাৰ ছিজনত এণ্টাৰ কৰাটো বেছি বেটাৰ। কিয় তোমালোক আহি পেলাই ইয়াত ফাৰ্ষ্ট আমাৰ যিটো ইয়াৰ ৱেডাৰ গৰম যিটো চবেই সহ্য কৰিব নোৱাৰিব। চ' উইণ্টাৰ ছিজন যেতিয়া আৰম্ভ হয় তেতিয়া অহাটো বেছি বেটাৰ। অহাৰ পিছত বাকী এক্সপিৰিয়েঞ্চ অট'মেটিকলি নিজে গেইন কৰিবা। মই এতিয়া যিমানেই নকওঁ কিয় সেইটো চবেই ভাবিব ইজিলি, বাট যেতিয়া তুমি ইয়াত এণ্টাৰ কৰিবা তেতিয়া তুমি অট'মেটিকলি এক্সপিৰিয়েঞ্চ গেইন কৰিব পাৰিবা। চ' মই শ্বৰ্টকাটতে ইমানখিনি কৈছোঁ। মই বেছি ফুলাই মেলি নকওঁ। বেছি ফুলালে ভাবিব যে ইজিলি হয়, ইমান ইজি নহয়, ষ্ট্ৰাগল কৰিব লাগিব। আৰু বেছিক মই যদি চেলাৰী পেকেজ যদি সোধোঁ, এজন চেলাৰী পেকেজ এতিয়া তোমাৰ ডিপেণ্ডছ অন দ্য কোম্পানী। আৰু নিয়াৰ তোমাৰ 2000 কমচে কম 2000 দিৰহামটো পাবা। 2000 দিৰহাম ষ্টাৰ্টিং বুলি কৈ আছা তুমি? ষ্টাৰ্টিং কৰি আছা। তোমাৰ ফুড একমডেশ্যন অ'ন থাকিব, ঠিক আছে। তুমি এটা 1200 যদি তুমি তুমি যদি পইচা বচাব বিচাৰা তেতিয়া 1200 মান তুমি ঘৰ চেণ্ড কৰিব পাৰিবা। মানে তুমি 2000 যদি চেলাৰী পোৱা, ডেট মিনছ তুমি 1000 to 1500 ধৰিলোঁ ধৰা, বা 1200 এতিয়া ৰুম এক্সপেঞ্চ বাঢ়ি গ'ল ন। অ'কে। ৰুমৰ যিটো আমাৰ ৰেণ্ট হয়, ৰেণ্ট খানাটোতো যোৱা তুমি যেতিয়ালৈকে তুমি ডিউটিত থাকিবা তেতিয়ালৈকে খানাটো ফুডটো তুমি তাতে পাই যাবা। বাট এটলিষ্ট তোমাৰ নিজৰতো এটা মন আছে ন, পকেট খৰচ কিবা এটা খালা, জুচ এটাই খালা বা তেনেকুৱা কাৰণে ধৰা তুমি 800 বা 900 তোমাৰ নিজৰ এক্সপেঞ্চৰ কাৰণে থৈ পেলাই তোমাৰ ছেভিংছ মানে তুমি কৈ আছা 1000 to 1200 মানে ছেভিংছ কৰিব পাৰি আৰু। ঠিক আছে। আৰু অসমত চাকৰি নকৰি ইয়াতে মুভ হ'লে কি কাৰণত? ডেফিনেটলি আমি তাত যদি 30,000 টকাও কামাওঁ ছাপ'জ, এতিয়া আমাৰ ইফাল সিফাল কৰোঁতে মান্থ এণ্ডত আমাৰ পকেটত 500 টকা এটা বিচাৰি নাপাওঁ। য়েছ, ৰাইট। ঠিক আছে। চ' মোৰ ইয়াতে ছেভিংছ হৈছে আলহামদুলিল্লাহ। ষ্ট্ৰাগল কৰিব লাগিব। য়েছ। ফাৰ্ষ্ট তুমি 1-2 বছৰ তুমি অলপ ফেচ কৰিব লাগিব। চিৰিয়াছ কথা যদি 1-2 বছৰ তুমি ফেচ কৰিব লাগিব, দেন তোমাৰ ষ্টেবল হৈ যাব। আৰু যদি তুমি পইচা বচোৱা মানুহ তেতিয়াহ'লে তুমি আফটাৰ 6 মান্থৰ পৰা তুমি ছেটেল হৈ যাবা। অ'কে, ফাইন। ঠিক আছে জাকিৰ, থেংক ইউ ছ' মাছ। বহুত দিনৰ মূৰত জাকিৰক লগ পালোঁ। আৰু জাকিৰ একচুৱেলি আহিল এতিয়া এগেইন, সি তাৰ নিজৰ ৰুমত গৈ আছে যিহেতু যোৱাকালি তাৰ ডিউটি আছে। চ'
আমি সেই অলপমান ওলাই আহিলোঁ, ভাবিলোঁ অলপমান জাকিৰৰ এক্সপিৰিয়েঞ্চো অলপমান আপোনালোকৰ আগত শ্বেয়াৰ কৰোঁ, কাৰণ জাকিৰো মোতকৈ ছিনিয়ৰ হয়। আমি যোৱা 1.5 বছৰ আগত লগ পাইছিলোঁ ন, আমি একেলগে এটা ৰুমতে আছিলোঁ, সেই ৰুমত থাকোঁতে মই জাকিৰক লগ পালোঁ। চ' ভাবিলোঁ কি আপোনালোকক জাকিৰক অলপমান জাকিৰৰ যিখিনি এক্সপিৰিয়েঞ্চ হ'ল ডুবাইত থাকি পেলাই সেইখিনি শ্বেয়াৰ কৰোঁ। ঠিক আছে গাইজ, ভিডিঅ'টো বহুত বেছি দীঘলীয়া নকৰোঁ, যিহেতু আজি ছানডে হয়, মোৰ উইক অফ আছিল আপোনাৰ। এগেইন গৈ পেলাই ৰুমত অলপমান কাম আছে, সেইখিনি কৰি পেলাই অলপ ৰেষ্ট লওঁ। অ'কে গাইজ, থেংক ইউ ছ' মাছ। নতুন এটা ভিডিঅ' যদি পাৰোঁ পিছলৈ আপোনালোকক বনাই পেলাই ডুবাইত কেনেকুৱা ধৰণৰ জব এভেইলেবল হৈ আছে বৰ্তমান জনাম। ঠিক আছে, থেংক ইউ ছ' মাছ।